নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ asankopsaro.com অফিচিয়েল ইউটিউব চেনেললৈ। আলোচনা কৰিম নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ে। আমি যিখিনি অধ্যয়ন কৰি এতিয়ালৈকে গম পাইছোঁ সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়াও আমি অধ্যয়ন কৰি আছোঁ, ইয়াত নতুন কি আৰু আমি দেখা পাওঁ তাৰ বিষয়ে পিছৰ সময়ত আলোচনা কৰিম। যদি আপোনালোকৰ কিবা সংযোজন কৰিবলৈ থাকে আপোনালোকে কমেণ্টত জনাব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়ে কালি ৰমেশ পোখৰিয়াল নিশাংক ডাঙৰীয়া লগতে প্ৰকাশ জাভেদকাৰ ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰেছ মিটৰ জৰিয়তে। আপোনালোকে সেইটো জানে। কেন্দ্ৰীয় কেবিনেটত NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচি ইতিমধ্যে এপ্ৰুভ কৰা হৈছে। এই এপ্ৰুভেলৰ আগতে ইছৰোৰ যি পূৰ্বৰ চেয়াৰমেন আছিল কে কস্তুৰীৰংগন, তেওঁৰ অধীনত এখন ড্ৰাফ্ট পাব্লিছ কৰা হৈছিল আৰু সেই ড্ৰাফ্টৰ অধীনত প্ৰায় 2 লাখ লোকৰ তথ্য লোৱা হৈছিল। তেওঁলোকে সেই বিষয়ে মতামত প্ৰদান কৰিছিল। তাৰপিছত এই ৰাষ্ট্ৰীয় শিক্ষানীতি। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল এইম হৈছে ইণ্ডিয়া এ গ্লোবেল নলেজ ছুপাৰ পাৱাৰ, অৰ্থাৎ জ্ঞানৰ ছুপাৰ পাৱাৰ হ'ব ভাৰত। এইটো হৈছে মূল এইম। আৰু বৰ্তমানৰ যি মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, MHRD ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টৰ নামকৰণ হ'ব মিনিষ্ট্ৰী অফ এডুকেশ্যন। এইটো হৈছে মেইন ইয়াৰে সলনি হ'ব লগা বিষয়। এতিয়া আমি আহিছোঁ আৰু নতুন কি ইয়াতে সলনি হৈছে তাৰ বিষয়ে। মূল সলনিটো হৈছে যে 15 বছৰীয়া হ'ব এতিয়া নতুন স্কুলীয়া পাঠ্যক্ৰম। হয়, আপোনালোকে ঠিকেই শুনিছে, যি নতুন স্কুলীয়া পাঠ্যক্ৰম সেইটো হ'ব 15 বছৰীয়া। আগতে কিমান বছৰৰ আছিল আপোনালোকে জানে যে আগৰ শিক্ষা ব্যৱস্থাত আছিল 10+2, য'ত 10 আছিলে মেট্ৰিকলৈ আৰু 2 বছৰ হায়াৰ ছেকেণ্ডাৰী। সেইটো আছিল আগৰ পাঠ্যক্ৰমৰ নীতি। এতিয়াৰ পৰা এই নীতি সলনি হ'ব, 15 বছৰীয়া হ'ব। আৰু 15 বছৰীয়া যিটো নীতি সেইটো কেনেদৰে লোৱা হৈছে যে 5+3+3+4, এই 5+3+3+4ত কি আছে সেইটো আমি জানি লওঁ। আৰু যি এই পাঠ্যক্ৰম বা শিক্ষা আৰম্ভ হ'ব 3 বছৰৰ পৰা, এতিয়াৰ পৰা এই পাঠ্যক্ৰম বা শিক্ষা আৰম্ভ হ'ব। আগতে 6 বছৰৰ পৰা আৰম্ভ হৈছিল বুলি আমি জানো। গতিকে এতিয়াৰ পৰা শিক্ষা ব্যৱস্থাটো আৰম্ভ হ'ব 3 বছৰৰ পৰা। আৰু 3 বছৰৰ পৰা যেতিয়া আৰম্ভ হ'ব সেই হিচাপত এই পাঠ্যক্ৰমটো সেই হিচাপে সজোৱা হৈছে। আৰু আগতে যি শিক্ষাৰ অধিকাৰ আইন RT Act 2009 আছিলে, সেই হিচাপত 6 পৰা 14 বছৰলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছিল আৰু 6 বছৰৰ 14 বছৰৰ শিশুৰ কথা কোৱা হৈছিল। এতিয়াৰ পৰা এই নীতি সলনি হ'ব আৰু এতিয়াৰ পৰা হ'ব 3 বছৰৰ পৰা 18 বছৰলৈকে এই শিক্ষানীতি হ'ব। অৰ্থাৎ শিশুৱে শিক্ষা গ্ৰহণ কৰিব লাগিব 3 বছৰৰ পৰা। আৰু আগৰ যি 10+2 আছিল সেই ব্যৱস্থাৰ বিলুপ্তি হ'ব। আৰু কেনেধৰণৰ হ'ব আপোনালোকে চাই লওক যে আগতে যিটো মেট্ৰিক পৰীক্ষা আছিল আপোনালোকে জানে 10, অৰ্থাৎ 10 মানে যিটো মেট্ৰিক পৰীক্ষা +2 হায়াৰ ছেকেণ্ডাৰী, এই দুটা যি পৰীক্ষা আছে চূড়ান্ত পৰীক্ষা, সেই চূড়ান্ত পৰীক্ষাৰ বিলুপ্তি সাধন কৰাৰ এক ব্যৱস্থা। কাৰণ 10 যেতিয়া হয় তেতিয়া মেট্ৰিক হয় আৰু +2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী হয়। তাক এতিয়া ভাঙি দিছে 5+3+3+4। হয়তো আপোনালোকে এই যি 5+3+3+4 এই বিষয়টো অকণমান আলোচনাৰ প্ৰয়োজন আছে, আমি সেইটো কৈ আছোঁ এতিয়া। তাৰ আগতে এটা কথা জানি লওক যে নৱম, দশম, একাদশ আৰু দ্বাদশ যি পৰীক্ষা আছে সেই পৰীক্ষাসমূহ ছেমিষ্টাৰ পদ্ধতিত হ'ব এতিয়াৰ পৰা। মানে তাত থাকিব 4টা ছেমিষ্টাৰ। 4টা ছেমিষ্টাৰত গোটেইখিনি হ'ব। 4টা নহ'ব, 8টা ছেমিষ্টাৰ হ'ব। 9 2টা ছেমিষ্টাৰ, 10ত 2টা ছেমিষ্টাৰ, 11ত 2টা ছেমিষ্টাৰ আৰু 12ত 2টা ছেমিষ্টাৰ, অৰ্থাৎ 8টা ছেমিষ্টাৰত গোটেইখিনি কমপ্লিট হ'ব। তাৰপিছত 4টা যি স্তৰ আছে, যিটো আপোনালোকে দেখিলে 5+3+3+4, 5 যিটো 5 আছে সেইটোৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লওঁ। 5ত হ'ব মৌলিক স্তৰ বা প্ৰাক প্ৰিপেৰেটৰী বুলি ক'ব, য'ত থাকিব প্ৰাক প্ৰাথমিক 3 বছৰ আৰু থাকিব লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। গম পালে আপোনালোকে? সেইটো হ'ব
প্ৰাক প্ৰিপেৰেটৰী ইয়াতে ক্লাছ 2 লৈকে থাকিব য'ত 3 বছৰৰ পৰা যেহেতু শিক্ষা আৰম্ভ হ'ব সেইটো হৈছে প্ৰাক প্ৰাথমিক 3 বছৰৰ পৰা আৰম্ভ হ'ব আৰু তেতিয়া প্ৰাক প্ৰাথমিক থাকিব 3 বছৰ আৰু প্ৰথম দ্বিতীয় মিলাই 5 বছৰত মৌলিক স্তৰ বা প্ৰাক প্ৰিপেৰেটৰী স্তৰটো থাকিব হেতু হৈ গ'ল আপোনালোকে 5 টো বুজি পালে তাৰ পিছত 3 যেটো আছে +3 হেতু হ'ব +3 থাকিব প্ৰিপেৰেটৰী বা প্ৰাক প্ৰাথমিক স্তৰ ইয়াতে থাকিব 3 বছৰ 3 4 5 অৰ্থাৎ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী ইয়াতে থাকিব ইয়াৰ পিছত হ'ব মাধ্যমিক স্তৰ য'ত থাকিব 3 বছৰ ইয়াতো 3 বছৰ থাকিব আৰু এই 3 বছৰত থাকিব 6 7 8 এই তিনিটা ক্লাছ থাকিব 6 7 8 অৰ্থাৎ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী থাকিব এইটো হ'ব মাধ্যমিক স্তৰ আৰু উচ্চ স্তৰ হ'ব 4 বছৰ যেটো অলপ আগতে ক'লো আপোনালোকক 4 বছৰ কি থাকিব নৱম দশম একাদশ দ্বাদশ 9 10 11 12 এই চাৰিটা ক্লাছ মিলাই হ'ব উচ্চ স্তৰ আৰু ইয়াতে যেটো আপোনালোকক অলপ আগতে ক'লো যে ইয়াতে যেটো সেমিষ্টাৰৰ পদ্ধতি হ'ব হেতু তেনে ধৰণে হ'ব যে এটো যেটো +4 লাষ্টত দেখিছে হেতু সেই হিচাপতে হ'ব সেমিষ্টাৰ পদ্ধতিটো আৰু উচ্চ স্তৰত থাকিব 9 10 11 12 আৰু সেই হিচাপে যি খুকিয়া হায়াৰ সেকেন্ডাৰী আছিল আগতে বা জুনিয়ৰ কলেজ সমূহ আছিল সেই সমূহ বিলুপ্তি হ'ব কাৰণ তাতে অকল হায়াৰ সেকেন্ডাৰী আছিল 10 ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ এনেকুৱা আছিল আগতে জুনিয়ৰ কলেজত গতিকে এতিয়াৰ পৰা কি থাকিব 9 10 11 12 আপোনালোকে হয়তো ইতিমধ্যে দেখিছে বহুত সিনিয়ৰ সেকেন্ডাৰী স্কুল হৈছে য'ত 9 10 11 12 এতিয়াৰ পৰা আৰম্ভ হৈ যাব এইখিনি আছিল গোটেই শিক্ষা ব্যৱস্থা যেটো আছে বৰ্তমানৰ স্কুলীয়া শিক্ষা ব্যৱস্থাটোৰ ওপৰত আপোনালোকক এইখিনি কথা ক'লো এতিয়া আমি আহো ইয়াৰ পিছৰ ব্যৱস্থাটো কেনেকুৱা হ'ব ইয়াৰ পিছৰ ব্যৱস্থাটো কোৱা হয় আন্ডাৰ গ্ৰেজুৱেচন আপোনালোকে জানে আন্ডাৰ গ্ৰেজুৱেচন যেটো কোৰ্স আগতে আপোনালোকৰ 3 বছৰ আছিল বিএ বিএসসি আৰু বিকম যিসকলে বিএ কৰে বা বিএসসি কৰে বিকম কৰে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত 10+2 যেটো আছিল হেতু শেষ হোৱাৰ পিছত হায়াৰ সেকেন্ডাৰী এডমিশন লৈ গ্ৰেজুৱেচন এডমিশন লৈ হেতু ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ আছিল আগতে তাৰ পিছত সেমিষ্টাৰ পদ্ধতি হ'ল 6টা সেমিষ্টাৰত গুটেখিনি কমপ্লিট হৈছিল কিন্তু এতিয়া সিস্টেমটো অকমান চেঞ্জ হৈছে আৰু ইয়াতে যিখিনি চেঞ্জ হৈছে সেইখিনি বহুত ভাল সিস্টেম হৈছে যে বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে এবছৰত নিজৰ ডিগ্ৰীটো শেষ কৰিব লগা হয় কিছুমান বাধ্যত পৰি গতিকে তেওঁলোকৰ কি হয় যে সেই এক বছৰৰ যিখিনি তেওঁলোকে পঢ়িলে হেতু তেওঁলোকৰ এনে যায় বা অথলে যায় সেইখিনি এতিয়াৰ পৰা নহব এতিয়া তেওঁলোকে তাৰ বাবেও তেওঁলোকে সাৰ্টিফিকেট ডিপ্লোমা পাব অৰ্থাৎ যদি কোনোবা এজনে এক বছৰত এটা ডিগ্ৰীটো এৰিব লগা হয় এক্সিট কৰে তেতিয়া হলে তেওঁ পাব এখন সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী পিছত এটো হ'ব আন্ডাৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট তেওঁ থাকিব আৰু যদি কোনোবাই 2 বছৰত গ্ৰেজুৱেচন এৰিব লগা হয় তেওঁ পাব এডভান্স ডিপ্লোমা বুজি পাইছে তাৰ পিছত যদি কোনোবাই 3 বছৰ অৰ্থাৎ 3 বছৰ শেষ কৰে কোৰ্সটো যেটো বৰ্তমানৰ একেই হ'ব বেচলাৰ ডিগ্ৰী পাই যাব তেওঁ বৰ্তমান যেনেকুৱা ধৰণে পায় গতিকে আগৰ যেটো সিস্টেম আছিল ফাৰ্ষ্ট ইয়াৰ যদি পঢ়ে বা সেকেন্ড ইয়াৰো শেষ কৰে বা 6 সেমিষ্টাৰত তেওঁ ৰৈ গলে তেওঁ কোৰ্সটো আধৰুৱা হৈ যায় তেওঁ কোনো একো দিয়া নহয় তেওঁৰ কোৰ্সটো সদায় হায়াৰ সেকেন্ডাৰী পাছ তেওঁ ধৰা হয় গতিকে এই ক্ষেত্ৰত এটো এটা ভাল ব্যৱস্থা চৰকাৰে নিশ্চয়কৈ আনিছে যে সেই সকল প্ৰাৰ্থী যিসকলে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ ফৰ্থ ইয়াৰ পঢ়িছিল পঢ়িব নাপালে পিছত বা কিবা কাৰণত তেওঁলোকৰ ব্যাক হ'ল বা তেওঁলোকে আকৌ নপঢ়িলে ৰৈ গ'ল তেওঁলোকৰ পঢ়া তেওঁলোকৰ এইখিনি লষ্ট হৈছিল কিন্তু এটি সেইখিনি লষ্ট তেওঁলোকৰ নহয় তেওঁলোকে যিকোনো হায়াৰ সেকেন্ডাৰী লেভেলতকৈ ওপৰত তেওঁলোকৰ থাকিব আৰু যদি কোনোবাই 4 ইয়াৰ সম্পূৰ্ণ কৰে তেতিয়া হলে তেওঁ বেচলাৰ ডিগ্ৰী উইথ ৰিসাৰ্চ তেওঁলোকৰ যিখন হ'ব ডিগ্ৰীটো পাব সেই হিচাপত তেওঁলোকৰ ডিগ্ৰী পাব গতিকে এয়া আছিল আন্ডাৰ গ্ৰেজুৱেচন কোৰ্সৰ বিষয়ে যে আন্ডাৰ গ্ৰেজুৱেচনত কি হ'ব আপোনালোকে যেটো 15 বছৰীয়া নতুন স্কুলীয়া পাঠ্যক্ৰম হেতু গমে পালে 5+3+3+4 9 10 11 12 তাৰ পিছত 12 পাস কৰাৰ পিছত তেওঁলোকে আন্ডাৰ গ্ৰেজুৱেচনত আহিব আন্ডাৰ গ্ৰেজুৱেচনত 4 বছৰ 3 বছৰ বা 4 বছৰ 3 বছৰ যদি কৰে বেচলাৰ ডিগ্ৰী পাব 2 বছৰ যদি কৰে এডভান্স ডিপ্লোমা পাব 1 বছৰ কৰিলে সাৰ্টিফিকেট পাব আৰু 4 বছৰ কৰিলে তেওঁলোকৰ বেচলাৰ ডিগ্ৰী উইথ ৰিসাৰ্চ তেওঁলোকে পাব এইখিনি হৈছে নতুন নিয়ম এনইপিৰ অধীনত ইয়াৰ পিছত যেটো পিজি প্ৰগ্ৰাম হ'ব হেতু হ'ব 1 বছৰীয়া বা 2 বছৰীয়া আৰু এমফিল ডিসকন্টিনিউ কৰা হ'ব পিএইচডি হ'ব এটো আৰু এই যিখিনি পদক্ষেপ এটো হৈছে 36 বছৰৰ পিছত লোৱা পদক্ষেপ 1986ত ইয়াক লোৱা হৈছিল তাৰ পিছত সংশোধনী এবাৰহে মাত্ৰ কৰা হৈছিল কিন্তু এবাৰ সম্পূৰ্ণ সংশোধনী কেন্দ্ৰীয় চৰকাৰে আনিছে প্ৰায় 36 বছৰৰ পিছত এই নতুন শিক্ষা নীতি কেন্দ্ৰীয় কেবিনেটত অনুমোদন হৈছে
আৰু ভাৰতবৰ্ষই ৩৬ বছৰৰ পিছত এখন নতুন শিক্ষানীতি পাইছে। এই শিক্ষানীতি নিশ্চয়কৈ শিক্ষাৰ কিছু ভাল প্ৰভাৱে বিস্তাৰ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়াৰ পৰা যেতিয়া এজন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব লাগিব তেতিয়া এটাই পৰীক্ষা হ'ব এন্ট্ৰেন্স এক্সাম মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে। সেইটো কিছু নতুন সলনি আহিছে যে এটা পৰীক্ষাত লগতে বোৰ্ড এক্সামৰ যি পদ্ধতি আছে অবজেক্টিভ আৰু ডেছক্ৰিপটিভ দুটা ভাগত বিভক্ত হ'ব। নম্বৰ দিয়াৰ পদ্ধতি বেলেগ হ'ব, কিছু এইখিনি নতুন হয়। ই লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব। GDP 6% এতিয়া খৰচ কৰিব, আগতে কম আছিলে 4.43 আছিলে, এতিয়া 6%। এমফিলৰ যিটো আগতে ক'লোৱে এমফিলৰ ডিগ্ৰী বিশ্ববিদ্যালয় এতিয়া কৰ্তন হ'ব। স্নাতকৰ পাঠ্যক্ৰমৰ সৰ্বমুঠ বছৰ 4 বছৰ হ'ব, কিন্তু যিকোনো সময়ত তেওঁলোকে পাঠ্যক্ৰম অন্ত কৰিব পাৰিব। মাল্টিপল এক্সিট আছে। মাল্টিপল এক্সিট মানে বুজি পাইছে, 1 ইয়াৰত যিটো আমি অলপ আগতে ক'লোঁ 2 ইয়াৰ 3 ইয়াৰ এনেকুৱা ধৰণৰ বিভিন্ন নতুন পদ্ধতি ইয়াতে অনা হৈছে। BEd 4 বছৰীয়া হ'ব। এইটো হৈছে শিক্ষকৰ ক্ষেত্ৰত যিখিনি আছে সেইখিনি কৈ আছোঁ এতিয়া। শিক্ষকৰ ক্ষেত্ৰত নতুন শিক্ষক অন্তৰ্ভুক্তিৰ নিম্নতম যোগ্যতা হ'ব 4 বছৰীয়া BEd পাঠ্যক্ৰম, যিটো বৰ্তমান নহয়। এইটো কিছু আপোনালোকক পিছৰ ভিডিঅ'ত আমি এইখিনি গোটেইখিনি ভালদৰে আলোচনা কৰিম, কিন্তু 4 বছৰীয়া হ'ব বুলি কোৱা হৈছে। কিন্তু বৰ্তমানে যি DLED পাঠ্যক্ৰম চলি আছে সেইটো তেওঁলোকে গ্ৰহণ কৰিব নালাগে। আৰু যি 2 বছৰীয়া DLED বা BEd আছিল এতিয়াৰ পৰা BEd নামেৰেই জনা যাব। আৰু টেট বাধ্যতামূলক হ'ব। টেট এতিয়াও বাধ্যতামূলক, আৰু টেটৰ লগত থাকিব এটা ডেমো ক্লাছ। এই বিষয়ে আমি পিছৰ সময়ত আলোচনা কৰিম। এই বিষয়ে বৰ্তমান নহয়, আমি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত NEPৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেইখিনি পিছৰ সময়ত এটা ভালকৈ ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিছু গুৰুত্বপূৰ্ণ সাল সলনি হৈছে যে বোৰ্ড এক্সামৰ যি আছিলে সেইটো এক্সুৱেল নলেজৰ ওপৰত কৰা হ'ব। যি মুখস্থ প্ৰথা আছে সেইটো বিলুপ্তি সাধন কৰিবলৈ চেষ্টা কৰা হৈছে। মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰিব লাগিব ক্লাছ 5লৈকে। ৰিপৰ্ট কাৰ্ড কম্প্ৰিহেনচিভ ৰিপৰ্ট আৰু স্কিলৰ ওপৰত কৰা হ'ব। আৰু নেশ্যনেল মিছনটো হৈছে বেচিক লিটাৰেচি আৰু বেচিক নিউমেৰেচিৰ ওপৰত জ্ঞান থকাটো। ছাত্ৰ ছাত্ৰীৰ বেচিক লিটাৰেচি আৰু বেচিক নিউমেৰেচিৰ ওপৰত জ্ঞান থাকিব লাগিব, যাতে এটা পাঠ পঢ়িব পাৰে, এটা সংখ্যা বুজি পায়, তেনেধৰণৰ তেওঁলোকৰ অৰ্হতাখিনি থাকিব লাগিব। এয়া আছিল গোটেইখিনি আমি যিখিনি আলোচনা কৰিব চেষ্টা কৰিছোঁ। পিছৰ সময়ত আকৌ ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। 2030 চনৰ ভিতৰত বিদ্যালয়ত 100% নামভৰ্তি নিশ্চিতকৰণৰ বাবে যি আঁচনি গ্ৰহণ কৰা হৈছে সেইটো সফল হওক। লগতে যি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ বাহিৰত আছে, প্ৰায় 2 কোটি শিশু বিদ্যালয়ৰ বাহিৰত আছে, তেওঁলোকক ঘূৰাই আনিবলৈ চেষ্টা কৰা হ'ব। সেইখিনি এটা ভাল পদক্ষেপ হয়। জ্ঞানৰ ছুপাৰ পাৱাৰ হওক ভাৰত, তাৰ আশাৰে এই NEP প্ৰস্তুত কৰা হৈছে, আৰু সেয়ে হওক তাৰ আশাৰে এই ভিডিঅ'টো সামৰিছোঁ। আৰু যদি আপোনালোকৰ কিবা কমেণ্ট আছে আমাক কমেণ্ট বক্সত জনাব, কিবা ক'ব লগা থাকিলে জনাব। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব। আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'ত টিচাৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰিম যে NEPৰ কি প্ৰভাৱ পৰিব টিচাৰ নিযুক্তিত, তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। এই যিখিনি আপোনালোকক তথ্য দি আছোঁ এইখিনি আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব।